জয়ন্ত ঐ জয়ন্ত জয়ন্ত বা ইমান মাতি আছ তই শুনাই নাই যে দাদুল দেখোন তই কেতিয়া আহিলি বাহিৰৰ পৰা সেইবিলাক কথা পিছত পাতিম তই এতিয়া কি কৰি আছ নহয় ভিডিঅ' এটা এডিট কৰি আছিলোঁ যে শুনাই নাপালোঁ চাগে বা শুনা পাইছ তই বোলে আজিকালি পুৰা ভিডিঅ' বনাৱ নহয় সৰুকৈ এটা ইউটিউব চেনেল খুলিছোঁ যে তই বাৰু বহি লচোন বাৰু তাৰপিছত কথা পাতিম ৰ না বহিম নহয় নে তই ভিডিঅ'তে লাগি আছ নে লগতে অকণমান পঢ়াটো লাগিছ পঢ়াত নালাগিলে হ'বনে এই ইউটিউবটো চলাই আছ পঢ়াটোও চলাই আছোঁ ঠিকে কৈছ বাৰু তই তোৰ বলচোন তোৰ ষ্টুডিঅ'টো চাওঁগৈ আৰে আমি দেখোন ষ্টুডিঅ'তে বহি আছোঁ তই দেখা নাই নেকি এইটোৱে আমাৰ ষ্টুডিঅ' এইখনে নেকি তোৰ ষ্টুডিঅ' তই দেখোন এখন ইমান ভালকৈ বনোৱা নাই নহয় মোক এনেই সৰু সুৰাকৈ ভিডিঅ' বনাবহে লাগে বা এডাল ক'ৰ পৰা আনিলি ঐ ভাল লাগিছে কিন্তু এইডালে যিহে দেখিছোঁ মুখে লগাব নেকি মানে মুখে লগাব চাগে খালি তোৰ ষ্টুডিঅ'টো চাই পেলাইহে ভাল নাপালোঁ এইবিলাক ইমান দামী বস্তু আনিছ অকণমান ষ্টুডিঅ'টো ভালকৈ বনাব লাগে লোকৰটো ক'বলৈ সহজ তই এটা নিজে বনাই চাবিচোন তাৰপিছত কবি লোকক হ'ব দে থাক মই তোৰ ষ্টুডিঅ'টোহে চাবলৈ আহিছিলিহে যাৱই নে মই চাহ কৰি লৈ আহোঁ এতিয়া চাহ নাখাওঁ দে এজেগাত যাবলৈ আছে যে দেৰি হৈ আছে মানে এইডালে বেয়া পালে যেনহে পাইছোঁ পাওক দে যি পাই থাকক